এইবাৰ আমাৰ চৰকাৰে দুটা আৰু ডাঙৰ আঁচনি লৈছে। সেই দুটা আঁচনি হ'ল যে আমাৰ যিখিনি ডেকা ল'ৰা আছে, সেই ডেকা ল'ৰাই যাতে বেংকৰ পৰা লোন লোৱাৰ আগতেই, বেংকৰ পৰা লোন লোৱাৰ পিছতো ইণ্ডাষ্ট্ৰি হয়, কিন্তু বেংকৰ পৰা লোন লোৱাৰ আগতেই যাতে ব্যৱসায় আৰম্ভ কৰিব পাৰে, তাৰ বাবে অসমৰ 1 লাখ ল'ৰা ছোৱালীক আমি 2 লাখ টকাকৈ সাহায্য দিয়াৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এই টকা বেংকৰ পৰা ল'ব নালাগে, চৰকাৰৰ পৰা এই টকা আমি দিম। তেওঁলোকে ব্যৱসায় কৰিব, পিছত ব্যৱসায়টো বঢ়াবৰ কাৰণে তেওঁলোকে বেংকৰ পৰা লোন ল'ব, কিন্তু প্ৰথমতে চৰকাৰৰ পৰা দিয়াৰ টকাৰে তেওঁলোকে ব্যৱসায় কৰিব পাৰিব। এইবাৰ আমি আৰু সিদ্ধান্ত লৈছোঁ যে আমাৰ অসমত যিবিলাক পৰিয়ালৰ ৰেচন কাৰ্ড নাছিলে, যিবিলাক পৰিয়ালে বিনা পইচাত চাউল পোৱা নাই, সেই তেনে 40 লাখ ব্যক্তিক অহা আমি অক্টোবৰ মাহৰ ভিতৰত আমি ৰেচন কাৰ্ড দি দিম, যাতে অসমৰ প্ৰত্যেকটো পৰিয়ালৰ হাতত ৰেচন কাৰ্ড থাকিব পাৰে। আৰু এতিয়া অকল ৰেচন কাৰ্ডে নহয়, যদি আমাৰ হাতত ৰেচন কাৰ্ড থাকে, ৰেচন কাৰ্ড থকা ব্যক্তিয়ে হস্পিটালত বছৰি 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেণ্ট কৰাৰো সুবিধা পাব। সেই সিদ্ধান্তও আমি গ্ৰহণ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ আই মাতৃসকলৰ কাৰণে এইবাৰ আমি এটা ডাঙৰ আঁচনি হাতত ল'ব খুজিছোঁ। আমাৰ অসমত প্ৰায় 3,37,000 মহিলা আত্মসহায়ক গ্ৰুপ আছে। এই মহিলা আত্মসহায়ক গ্ৰুপত প্ৰায় 40 লাখ মহিলা জড়িত হৈ আছে। এতিয়া আমি সিদ্ধান্ত লৈছোঁ যে গ্ৰুপক আমি যি টকা পইচা দি আছিলোঁ সেইটো চলি থাকিব, কিন্তু এই 40 লাখ মহিলাই নিজৰ ঘৰতে যাতে কিবা এটা সৰু ব্যৱসায় আৰম্ভ কৰিব পাৰে, তাৰ বাবে আত্মসহায়ক গোটৰ লগত জড়িত প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত আমি 10,000 টকাকৈ দিয়াৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গ্ৰুপত যি পাম পাই থাকিম, কিন্তু গ্ৰুপত পোৱা টকাৰ উপৰিও আপোনালোকৰ বেংক একাউণ্ট নম্বৰ ল'ম আৰু আপোনালোকৰ বেংক একাউণ্টত আমি 10,000 টকাকৈ দিম, যাতে আপোনালোকে ব্যৱসায় আৰম্ভ কৰিব পাৰে। যদি ব্যৱসায় ভাল কৰি আৰম্ভ হয়, বেংকে তাৰ পিছত আপোনালোকক 25,000 50,000 টকাকৈ লোন দিব, আৰু সেই লোনৰ সুদৰ দায়িত্ব আমাৰ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব। আপোনালোকে সুদ দিব নালাগে, মাত্ৰ মূলখিনি ঘূৰাই দিলে হ'ব। সুদ দিয়াৰ দায়িত্ব আমাৰ। অৰ্থাৎ প্ৰথমতে 10,000 টকা পাব। এই 10,000 টকাৰ সৎ ব্যৱহাৰ কৰিলে দ্বিতীয় বছৰত আমি বেংকৰ পৰা লোন পাম, আৰু বেংকৰ পৰা লোন পালে আমাৰ ইণ্টাৰেষ্টটো আপোনালোকে দিব নালাগে, সেই ইণ্টাৰেষ্টটো আমাৰ ৰাজ্য চৰকাৰৰ ফালৰ পৰাই দিবৰ বাবে প্ৰচেষ্টা কৰা হ'ব।